নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে বৰ্তমান ময়ো আপোনালোকৰ আশীৰ্বাদে মৰম চেনেহ ভালে আছোঁ আৰু আজি আপোনালোকক মই ইণ্টাৰভিউ দিবলৈ যাওঁতে কি হৈছিলে দুআষাৰমান ক'ম বুলি ভাবিছোঁ ভুল হ'লেও ক্ষমা কৰিব যোৱাকালি পৰ্ট গ্ৰেড আছিলে যোৱাকালি মই পৰ্ট গ্ৰেড দিবলৈ যাওঁতে ইয়াতে মানে পৰিছিলে হেৰিত ধেমাজি কলেজত পঢ়িছিলোঁ তেতিয়া মানে ইণ্টাৰভিউ দিবলৈ যাওঁতে ইয়াৰ পৰা 8:30 বজাত গৈছোঁ একেবাৰে আমাৰতো বাৰু গড় কাষতে আছে বাৰু কলেজটো তাৰপৰা ইণ্টাৰভিউ দিবলৈ যাওঁতে তাত 8:30 বজাৰ পৰা লাইন পাতিবলৈ দিছে তাৰপাছত লাইন পাতি মই লাষ্টত লাইনতে আছোঁ তাৰপাছত মানুহজনী কি আছিলে জানো হেৰি দেউৰী লিখে মানুহ এজনীক চেকিং কৰিছে চেকিং কৰোঁতে মানে হেৰি বাপেকৰ নামটো আধাৰ কাৰ্ডত আছে বুলি তাক মানে উলিয়াই দিছে কলেজৰ পৰা হেৰি চেকিং কৰি তাৰমানে এক্সাম দিব নিদিয়ে আৰু মই মানে সহ্য কৰিব নোৱাৰিলোঁ কিছুমান কথা সঁচাকৈ মানে বেছি কৰে বুলি ক'লেও মানে সহ্য কৰিব নোৱাৰে মই তেতিয়া কুৱেশ্যন কৰিলোঁ আপোনালোকে আজি পৰীক্ষাত এই মানুহজনীক যে আপোনালোকে কষ্ট দিছে কিয় যোনদিনাখন পৰীক্ষা এক্সামৰ কাৰণে যেতিয়া কম্পিউটাৰত ফৰ্ম ফিল আপ কৰিছিলে অনলাইন কৰিছিলে তেতিয়া একচেপ্ট কৰিব নালাগিছিলে সেই বুলি মই কুৱেশ্যন কৰিছোঁ নহয় বোলে বাইদেউ আপুনি ক'লে নহ'ব বোলে আপুনি ক'লে নহ'ব বুলি ক'লে নহ'ব নহয় মই ক'ব লাগিব সেইটো কথা কিছু তাই বেছি একদম চকু পানী মানে ওলাই মানে একদম মানে হুকে ধৰি মানে কেনেকুৱা মানে কান্দিছে মানে ইণ্টাৰভিউ মাজতে মানে একদম চকু পানী ওলাই সিজনক ফোন কৰিছে সেইটো কাৰণে উপায় নাপাই মই দেখি পাই ক'লোঁ ছাৰ আপোনালোকে কি কাম কৰিছে এইবিলাক তাৰপৰা বাইদেউজনীয়ে কৈছে আপুনি বোলে বেছি কৰে বোলে বেছি কৰা কথা নহয় বাইদেউ আপুনি এই মানুহজনী যদি এতিয়া যদি কিবা এটা অকণমান এই হেৰিতে যদি ইয়াৰ পৰা গৈ ঘটনা আপুনি ৰিস্ক ল'বনে সেই বুলি মানে মই কৈছোঁ মানে তাৰপিছত তেতিয়া কৈছে নহয় বোলে সেইটো আমাৰ ইয়াত এলাও নাই বোলে কিয় এলাও নাই আধাৰ কাৰ্ডত বাপেকৰ নাম বা হাজবেণ্ডৰ নাম কাৰোবাৰ নাম থাকিলে একো অসুবিধা নহয় যাৰ যেনেকুৱা বনাবলৈ ইচ্ছা আছে তাই তেনেকৈ বনাব সেইটো আপোনালোকে ইয়াত হেৰি কৰি লাভ নাই নহয় বুলি সেই বুলি ক'লোঁ মই তাৰপিছত মানে অকণমান মানে আধা ঘণ্টাৰ পিছত তাক সোমাব দিছে আৰু মানুহজনী গাটো মানে এটা কথা ভুল যে তাৰ মানে ডেট অফ বাৰ্থটো উল্টা পুল্টা হৈ আছে মানে ডেট অফ বাৰ্থটো মানে হেৰি হেৰি কিবা বয়সটোৰ লগত নিমিলে নে কিবা এটা কৈছিলে মানে তেতিয়া মই ক'লোঁ আপোনাৰ ডেট অফ বাৰ্থটো হেৰি কৈছে তাৰপিছত মই চিনাকি মানুহ এজন লগ পালোঁ চিনাকি মানুহজনে কৈছে মানে হ'ব বাইদেউ সি পৰীক্ষা দিব আপোনালোকে সোমাই যাওক তাৰপিছত তাক লাষ্টত পঠিয়াম প্ৰিন্সিপালক কথা পাতিবলৈ এনেকৈ কৈছে মানে তাৰপিছত মই হ'ব যদি সোমাব দিয়ে হ'ব একো নাই কিন্তু মই তাকে ক'লোঁ যেতিয়া ইমান অতদিনে আধাৰ কাৰ্ড বা পেন কাৰ্ডবিলাকত যদি নম্বৰ ভুল হৈ আছে বা বাপেক মাকৰ নাম ভুল হৈ আছে বা স্বামীৰ নাম ভুল হৈ আছে ডেট অফ বাৰ্থটো যদি ভুল হৈ আছে আপোনালোকে শুধৰাই ভালকৈ ৰাখিব যাতে এনেকৈ ঘটনা নঘটে আৰু যেতিয়া মোক চেকিং কৰিবলৈ মাতিছে তাৰপিছত মই মোৰ পাল পৰিলে আৰু চেকিং কৰিবলৈ তাৰপৰা পুলিচ দুগৰাকীয়ে মানে মোক ৰুমত সোমাই লৈছে আপুনি বাইদেউ ইফালে আহক বুলি কৈছে তাৰপৰা মোৰ দেউতাৰ নাম আছে পান কাৰ্ডত মোৰ বাৰু একো অসুবিধা নাই ডেট অফ বাৰ্থটো মিলিছে তাৰপৰা এডমিটৰ লগত ডেট অফ বাৰ্থটো আৰু ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেমটো মিলিব লাগে বুলি কৈছে হ'ব দিয়া বুলি ক'লোঁ তাৰপৰা মই দেখাই দিলোঁ মোৰতো চব মিলিছে তাৰপাছত কি কৰিছে মানে এনেকৈ এইবিলাক মানে চেক কৰিছে মোক ক'বলৈ নাই কিন্তু চুলিটো মানে খুলি মানে এনেকৈ মানে জোকাৰি দিছে মানে এনেকৈ মানে জোকাৰি দিছে চুলিৰ ভিতৰত কি লৈ যাব পাৰোঁ বাৰু এইটোনো বাৰু চেকিং কৰিবলগীয়া কথা নে চুলিটোৰ ভিতৰত কি লৈ যাব পাৰোঁ আপোনালোকে কওকচোন চুলিটোৰ ভিতৰত কিবা এটা লৈ যাব এইফালে বোলে বোলে মানুহজনী বোলে চুলিডাল বোলে হেৰিডাল বোলে একেবাৰে দীঘল তাত বোলে মেৰিয়াই কিবা এটা লৈ যাব চুলিয়ে নাই মোৰ তথাপি একো নাই আৰু এনেকৈ মানে চেকিং কৰিছিলে সেইটো কাৰণে অকণমান আপোনালোকক সেইটোৱে কৈ দিছোঁ বাৰু চেকিং কৰাটো মোৰ চুলি চেকিং কৰা গাত হেৰি চেকিং কৰা সেইবিলাক মোক ক'বলৈ নাই কিন্তু যদি কাৰোবাৰ আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড পেন কাৰ্ড আৰু ভোটাৰ ID এইবিলাক যদি আপোনালোকৰ বাপেক মাকৰ নাম বা হাজবেণ্ডৰ নাম বা ডেট অফ বাৰ্থটো যদি ভুল হৈছে আপোনালোকে সোনকালে শুধৰাই কিনি ৰাখক আৰু চব বস্তু শুদ্ধকৈ ৰাখিলে মানে আপোনাৰ কেতিয়াও প্ৰব্লেম নাহে সেইটো কাৰণে মই আপোনালোকক আজি অকণমান দুআষাৰমান কৈ দিলোঁ আৰু ভুল হ'লেও ক্ষমা কৰিব আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ